জয় আই অসম ফ্ৰেণ্ড আপোনালোকে এইটো স্ক্ৰীণত দেখিছে এটা লাল দাগ চিন দি আছে তো সেই লাল দাগ যিটো নেকি অপশ্যন আছে সেই লাল দাগৰ অপশ্যনটো মানে কি ইউটিউবে নতুনকৈ আমাক দি দিছে চ' ফ্ৰেণ্ড এইটো অপশ্যনত আপোনালোকৰ কেনেধৰণৰ মানে প্ৰফিট হ'ব আৰু কেনেধৰণৰ লছ হ'ব চ' ফ্ৰেণ্ড আপোনালোক মই ষ্টেপ বাই ষ্টেপ আপোনালোকক জনাই দি আছোঁ ফ্ৰেণ্ড ভিডিঅ'টো ষ্টাৰ্ট কৰাৰ আগতে আপোনালোকে যদি মোৰ চেনেল নতুনকৈ আছে তেতিয়াহ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰি অল কৰি ৰাখক কাৰণ আমাৰ এনেকৈ ইউটিউব ৰিলেটেড ভিডিঅ'বোৰ নটিফিকেশ্যন যেন আপোনালোকে পাই থাকে চ' ফ্ৰেণ্ড আমি ভিডিঅ'টো এতিয়া ষ্টাৰ্ট কৰোঁ ফ্ৰেণ্ড আপোনাৰ যদি 4000 ঘণ্টা যদি ৱাচ টাইম কমপ্লিট হোৱা নাই তেতিয়াহ'লে আপোনালোকে এই অপশ্যনৰ দ্বাৰাই আপোনাৰ 4000 ঘণ্টা ৱাচ টাইম কমপ্লিট কৰিব পাৰোঁ তো কেনেধৰণে কমপ্লিট কৰিব পাৰোঁ তো মই আপোনালোকক মানে ষ্টেপ বাই ষ্টেপ বুজাই দি আছোঁ ফ্ৰেণ্ড প্ৰথমতে আপোনালোকে এটা কাম কৰিব যে আপোনাৰ ঘৰৰ যদি মোবাইল থাকে বা আপোনাৰ বন্ধু বান্ধৱী মোবাইলটো লৈ পেলাই আপোনালোকে এটা কাম কৰিব ইউটিউবটো অন কৰি ল'ব অন কৰি লোৱাৰ পিছত ফ্ৰেণ্ড আপোনালোকৰ যিটো নেকি চেনেল আছে সেই চেনেলটো ইউটিউব চাৰ্চত আপোনালোকে চাৰ্চ কৰি লৈ ল'ব চাৰ্চ কৰি লোৱাৰ পিছত ফ্ৰেণ্ড যেতিয়া নেকি আপোনাৰ ইউটিউব চেনেলটো অ'পেন হ'ব তেতিয়া আপোনালোকে যিকোনো এটা 5 মিনিটৰ বা হওক 3 মিনিটৰ বা হওক যি নহওক যিমান মিনিটৰে নহওক যিকোনো এটা ভিডিঅ' প্লে কৰি ল'ব ঠিক আছে প্লে কৰি লোৱাৰ পিছত ফ্ৰেণ্ড আপোনালোকে এটা কাম কৰিব 3 ডট আছে 3 ডটত আপোনালোকে গৈ পেলাই দেখিব 3 নম্বৰত সেইটো অপশ্যনটো আপোনালোকে পাই যাব তো সেই অপশ্যনটোত আপোনালোকে দেখিছে সেইটো অফ আছে সেই অফ থকাটো মানে কি আপোনালোকে তাতে ক্লিক কৰি পেলাই আপোনালোকে অন কৰি ল'ব চ' ফ্ৰেণ্ড যেতিয়া নেকি সেই বস্তুখিনি অন হ'ব অন হোৱাৰ পিছত ফ্ৰেণ্ড আপোনালোকে কি হ'ব আপোনাৰ আৰম্ভ হোৱাৰ পিছত শেষ হ'ব শেষ হোৱাৰ পিছত আৰু আৰম্ভ হোৱাৰ পিছত আৰু শেষ হ'ব তো ফ্ৰেণ্ড এইটো ৰিপিট আপোনালোকৰ মানে ভিডিঅ'টো মানে চলি থাকিব যেতিয়া নেকি এনেকুৱাকৈ চলিব আপোনাৰ মোটামুটি 2 মাহ 2.5 মাহৰ পিছত আপোনাৰ 4000 ঘণ্টা ৱাচ টাইম কমপ্লিট হ'ব চ' ফ্ৰেণ্ড আপোনালোকে দেখিছে কিমান মানে ধুনীয়া এইটো অপশ্যনটো ঠিক আছে চ' ফ্ৰেণ্ড এতিয়া আমি আপোনালোকক জনাই দিওঁ যে এইটো অপশ্যনৰ দ্বাৰা আমি যদি 4000 ঘণ্টা ৱাচ টাইম কমপ্লিট কৰোঁ তেতিয়াহ'লে আমাৰ কেনেধৰণৰ আপোনাৰ ক্ষতি হ'ব পাৰে চ' ফ্ৰেণ্ড এইটোকো আপোনালোক জনাই দি আছোঁ চ' ফ্ৰেণ্ড যেতিয়া নেকি আপোনাৰ 4000 ঘণ্টা ৱাচ টাইম কমপ্লিট হ'ব কমপ্লিট হোৱাৰ পিছত ফ্ৰেণ্ড আপোনালোকৰ ইউটিউব চেনেলটো ইউটিউবে আপোনালোকে চেক কৰিব যে আপোনাৰ ভিডিঅ'বোৰ ক'ৰ পৰা মানে ভিউ আহিছে আৰু ক'ৰ পৰা কিমান মানে ৱাচ টাইম আপোনাৰ মানে কমপ্লিট হৈছে 4000 ৱাচ টাইম কমপ্লিট হৈছে চব মানে এইবিলাক ইউটিউবে চেক কৰিব তো যদি ইউটিউবে যদি গম পায় 10টা মোবাইলৰ পৰা যদি আহা বুলি গম পাইছে ইউটিউবে তেতিয়াহ'লে আপোনাৰ যেতিয়া নেকি মনেটাইজেশ্যনটো বন্ধ কৰি দিব আপোনাৰ মনেটাইজেশ্যন নহ'ব অন্য হ'ব আপোনাৰ যেতিয়া নেকি অপশ্যন আছে ঠিক আছে চ' ফ্ৰেণ্ড এনেকুৱা ধৰণৰ আপোনালোকৰ ক্ষতি হ'ব পাৰে চ' ফ্ৰেণ্ড আপোনালোকে যেতিয়া নেকি সেইটো অপশ্যনটো আপোনালোকে বেছি ইউজ নকৰিব 10 বাৰ আপোনালোকে কৰিব পাৰিব তাৰ ওপৰত বেছি নকৰিব কাৰণ মানে আপোনালোকৰ পিছত বহুতখিনি ক্ষতি হ'ব পাৰে আপোনাৰ চেনেলটোত ফ্ৰেণ্ড ভিডিঅ'টো আমি বেছিকৈ লম্বা নকৰোঁ এইখিনিতে আমি সমাপ্ত কৰিব বিচাৰোঁ ফ্ৰেণ্ড ভিডিঅ'টো যদি ভাল লাগে তো লাইক কৰি দিয়ক ফ্ৰেণ্ড আমি ভিডিঅ'টো এইখিনিতে সমাপ্ত কৰিলোঁ জয় আই অসম